মাই ইউটিউব চেনেল ফ্ৰেণ্ড। আজি কোনো ধৰণৰ ব্লগ নহয় আৰু আজি ক'তো নাযাওঁ, ঘৰতে আছোঁ। সেইকাৰণে আজি ভাবিলোঁ এটা প্ৰেংক কল কৰিম। অসমৰে জনপ্ৰিয় অভিনেতা দীপজ্যোতি কেওটদাক আজি ফোন কৰিম, যাক মোহন বুলি কোৱা হয়। মোহন দাক ফোন কৰিম আজি আৰু মোহন দাৰ লগত কথা পাতোঁ, কেনেকুৱা হয় চাওঁ কি হ'ব। আজি ফাৰ্ষ্ট টাইম বুকুখন ধপধপাই আছে, কিন্তু কথাটো হ'ল কি আজি প্ৰেংক কলটো কৰি চাওঁ কি হয় কি নহয়। কামৰূপ জিলাৰ পৰা কৈছোঁ। কামৰূপ জিলা তাৰমানে আপোনাৰ মই ডাঙৰ ফেন হয় এটা। তাৰমানে কথাটো হ'ল কি দাদা, মই এনে সৰু শ্বৰ্ট ফিল্ম কৰোঁ, কিন্তু আপোনালোকৰ বেহাৰ বাৰীত কিবা হেৰি কৰিব পাৰিম নেকি, শ্বুটিং কৰিব পাৰিম নেকি? মই সৰু ৰোল এটা কৰিব পাৰিম নেকি? মই এনে সৰু শ্বৰ্ট ফিল্ম কৰোঁ আমাৰ গাঁৱৰ ল'ৰাবোৰৰ লগত। হেল্ল', হয় হয়, আপুনি অলপ সহায় কৰিব দিব নোৱাৰে নেকি? আপুনি কৰি দিব পাৰিব ন? আপোনাৰ খবৰ পাতি আৰু এনে ৰেঙনিৰ এনে মই পাৱাৰ চান্সটো আছেই নে দাদা? হয় 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 হয়, ঠিক আছে ঠিক আছে। দাদা কৰিলোঁ, ইমান আজি প্ৰথম কাৰণে বেছি কথা পতা নাই আৰু কেনেকুৱা হৈছে গমো নাপাওঁ। সেইকাৰণে আজি জাষ্ট সৰু এটা সীমিতভাৱে কল কৰিলোঁ আৰু আপোনালোকে একদম নাজানা বুলি একদম বেয়া নাপাব। আজি একদম প্ৰেংক কল, যোনটো ফোন কৰিছোঁ যোনটো প্ৰেংক কল নাপালেও আপোনালোকে প্ৰথম এটা ভয়টো মৰাৰ কাৰণে এটা জাষ্ট কল কৰিলোঁ। আপোনালোকে চাই থাকিব আৰু এনেকুৱাকৈ প্ৰেংক কল কৰিবলৈ পিছলৈ চেষ্টা কৰিম। হয় দাদা, তাৰমানে আজি মই ফাৰ্ষ্ট টাইম আপোনাক প্ৰেংক কল এটা কৰিলোঁ। এই যোনটো আগতে ফোন কৰিছিলোঁ প্ৰেংক কল হয়। তাৰমানে মই আজি নতুন কাৰণে আপোনাকে কৰিলোঁ আৰু আপোনাক অলপমান ভালো লাগে সেইকাৰণে আপোনাকে কৰিলোঁ। একদম মোৰ প্ৰেংক কল নহ'বও পাৰে, কিন্তু আপুনি একদম বেয়া নাপাব হা। হয়, নাই আপোনাক নোসোধাকৈ কৰিলোঁ আৰু এইটো বেয়া চেয়া নাপাব আৰু ভিউৱাৰ্ছে কেমেৰা অন হৈ আছে, কিবা এটা কৈ দিয়ক ভিউৱাৰ্ছক। ভিউৱাৰ্ছক কিবা এটা কৈ দিয়ক, মোৰ ইউটিউব চেনেল এটা আছে। হয় হয়, মিণ্টু কলিতা। হয় হয় হয়, ঠিক আছে ঠিক আছে ঠিক আছে, হয় 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 ঠিক আছে আৰু দাদা এনেকুৱা ধৰণৰ ৰেচপন্স দিলে সঁচাই বহুত ভাল লাগিছে। কিন্তু মই কোনো এক্টিং নকৰোঁ বাৰু, কিন্তু দাদাই এক্টিং কৰা বুলি ভাবি লৈছে, মই নকৰোঁ বাৰু। আৰু দাদা চাই আছে যদি একদম বেয়া নাপাব ভিডিঅ'টো। আৰু কথাটো হ'ল কি দাদাই এনেকুৱা দাদাৰ ৰেচপন্সটো বহুত ভাল লাগিলে। আৰু আপোনালোকেও ভিডিঅ'টো চাই পেলাই কেনে পালে জনাব। আৰু এনেকুৱা প্ৰথমকৈ বনাইছোঁ, প্ৰথম মোহন দাকে কৰিছোঁ, গমেই পাইছে কেনেকুৱা। আৰু ইমান প্ৰেংক হোৱা নাই, নহ'লেও আপোনালোকে চাই থাকক আৰু এনেকুৱাকৈ কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি থৈ দিব। ফ্ৰেণ্ড, আমি ফাইনেলি দীপজ্যোতি দাক ফোন কৰিলোঁ, কল কৰিলোঁ। আৰু কথাটো হ'ল কি কলটো কৰাৰ পিছত এটা বেয়া লাগিল যে চাউণ্ড কোৱালিটি একদম বেয়া হৈছে। চাউণ্ড কোৱালিটিটোৰ কাৰণে একদম চৰি, কাৰণ আজি প্ৰথমবাৰ কৰিছোঁ, প্ৰথমবাৰ কৰাৰ কাৰণে ইমান চাউণ্ড কোৱালিটিটো ভাল নহ'ল আৰু মই ইমান নাজানো। সেইকাৰণে নেক্সট বাৰ যাক কৰিম আৰু চাউণ্ড কোৱালিটিটো ভাল কৰিবলৈ চেষ্টা কৰিম।